গাইজ আজি 5 জুন আৰু আজি এই দিনটোতে সমগ্ৰ বিশ্বই পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে আৰু আজিৰ দিনটোতে গোলাঘাট জিলাৰ প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত স্থানীয় বন বিষয়া আৰু বিভিন্ন দল সংগঠন তথা টেঙানীবাসী ৰাইজৰ বিপুল সঁহাৰিত টেঙানীৰ দুইনমুখত যি প্ৰায় 40 হেক্টৰ মাটিত গছপুলি ৰোপণৰ প্ৰচেষ্টা কৰা হৈছিল এয়া যেন আজি সফল হৈছে আৰু আজি এই স্থানত উপস্থিত আছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া বিধায়ক মহোদয়ৰ লগতে গোলাঘাট জিলাৰ বন বিষয়া বৰপথাৰ খণ্ড বন বিষয়াৰ লগতে বিভিন্ন দল সংগঠন আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু টেঙানীবাসী ৰাইজ। ঠিক আছে গাইজ, তেনেহ'লে চাং আহক আজি ভিডিঅ' দি। আৰু ইয়াত দেখিছে গাইছ গছপুলি ৰোপণৰ পাছত সকলোকে হাতৰ যোগান ধৰা হৈছে। বাৰ কিহে খাইছে? আলু পুলি কিমান ৰুলা? গছ পুলি 1000 ৰুলো। 1000 ৰুলা। ঠিক আছে। কি কি লগত আছে চাওক, টেঙা, দালি, আলু, দাংবডি, চয়াবিন, ৰঙালাও।